আজি তোমাক দেখিছিলোঁ মই গণেশগুৰিৰ দোকান এখনত। ইমান ধুনীয়া লাগিছিল তোমাক। বতাহত উৰিব খোজা চলিতাৰে শাহু নাহাহুকৈ কঁপি উঠা উঠটোতে আৰু তোমাৰ সেই ভাল লগা গুলপীয়া ৰঙৰ কাপোৰযোৰে। বিশ্বাস কৰা, মই একেথৰেই চাই ৰৈছিলোঁ তোমাক। তোমাৰ উৰি থকা চলিতাৰীৰ ভাজত লুকাই থকা সেন্দুৰখিনি মই মনেই কৰা নাছিলোঁ। বতাহত মুখত আহি পৰা চলিতাৰী হাতেৰে গুচাই দিওঁতেহে দেখিলোঁ সেন্দুৰখিনিয়ে কিন্তু তোমাৰ কপালত বৰ শোভা পাইছে। ইমান পৰে তোমাক চাই থাকোঁতে তোমাৰ কাষত থকা ডেকা ল'ৰাজনক লক্ষ্যই কৰা নাছিলোঁ মই। ল'ৰাজনে হাঁহি আহি কথাৰ মাজতে দুবাৰ তিনিবাৰ তোমাৰ হাততো ধৰা দেখিলোঁ। মোৰ মনত পিছতে খেলিলে যে সেইজন তোমাৰ হাজবেণ্ডো হ'ব পাৰে। দেখিবলৈ কিন্তু বেয়া নহয় ল'ৰাজন, তোমাৰ লগত বেছ মিলিছে। দুয়োজনৰ মাজৰ ভাৱভংগীবোৰ দেখি তোমাকো সুখী যেনেই লাগিল। হাঁহিটো কিন্তু তোমাৰ আগতকৈ ধুনীয়া হৈছে। তোমাক সুখী যেন দেখা পাই মই বৰ সুখ পালোঁ। তুমি চাগে মোক ধৰিবই নোৱাৰিলা। ইমানো দূৰত থিয় হৈ নাছিলোঁ দিয়াচোন যে তুমি মোক মনিব নোৱাৰিবা, কিন্তু দুয়োজনে দুয়োজনৰ লগত ব্যস্ত হৈ থকাৰ বাবেই চাগে ওচৰে পাজৰে বেছি লক্ষ্যই নকৰিলা তুমি। মোৰ এই ডায়েৰীখন তোমাৰ নামেৰেই বনাইছিলোঁ। মই ইয়াত মোৰ মনৰ কথাবোৰ আজিও লিখোঁ। তোমাৰ নামেৰে বনোৱাৰ বাবে নেকি চাগে ডায়েৰীখন কিবা মোৰ তুমি যেন লাগে। মই লিখা প্ৰতিটো শব্দই তুমি যেন শুনি পোৱা, তেনেকুৱা অনুভৱ হয় মোৰ। আজি বহুদিনৰ মূৰত মই অকণমান সন্তোষৰ হাঁহি মাৰিছোঁ। তোমাক সুখী দেখি মনটো বৰ পাতল লাগিল আজি। আমাৰনো কি জীৱন বুলিবলৈ এই 2-4 দিনেই আৰু, তাতেনো আকৌ সুখ দুখৰ হিচাপ ৰাখিমনে? মোক বিশ্বাস কৰা, তোমালোকক দেখি মই অকণো ঈৰ্ষা কৰা নাই, বৰং মই আনন্দহে পাইছোঁ। এগৰাকী প্ৰকৃত জীৱনসংগী সকলোৱে নাপায়। তুমি চাগে বৰ ভাগ্যৱতী, সেয়েহে মনে বিচৰা ধৰণে স্বামী পাইছা। আজি টোপনি ধৰিছে, এইখিনি লিখিলোঁ দিয়া। অহাকালি ৰাতি তোমাৰ লগত আকৌ কথা পাতিম দিয়া। আজিলৈ হৈছোঁ গুড নাইট।